ধিং সমষ্টিৰ মৈৰাবাৰীত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ ফলত যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল ব্যৱসায়ীসকল। ধিঙৰ পৰা মৈৰাবাৰীলৈকে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পাওঁতে লাগিল বহু সময়। ব্যৱসায়ীসকলে উপায়হীনভাৱে চাই থাকিবলগীয়া হ'ল নিজৰ দোকানৰ অগ্নিকাণ্ড। উল্লেখ্য যে মৈৰাবাৰী বজাৰত জুই লগাত ব্যৱসায়ীসকলে সহায় বিচাৰি ধিং অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰিছিল যদিও পথৰ দুৰৱস্থাৰ বাবে পলমকৈ উপস্থিত হ'ল অগ্নি নিৰ্বাপক বাহিনী। এই পথছোৱাত নিতৌ হাতত চেণ্ডেল জোতা লৈ পাৰ হ'ব লগা হয় স্থানীয় ৰাইজ। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কেনেদৰে সহায় সহযোগিতা দেখুৱাব সেয়া সময়তহে হ'ব লক্ষণীয়। বিয়লি 2মান বজাত আমি খবৰ পাওঁ যে মৈৰাবাৰী বজাৰত এখন দোকানত শ্বৰ্ট চাৰ্কিট হৈ পেলাই জুই নিৰ্বাপন হৈছে আৰু তাৰপিছত ক্ৰমান্বয়ে জুইটো স্প্ৰেড হৈ পেলাই প্ৰায় এতিয়ালৈকে 16খন দোকান ভস্মীভূত হৈছে আৰু তাৎক্ষণিকভাৱে আমি ফায়াৰ টিম আৰু আমাৰ পুলিচ প্ৰশাসন লগতে ৰাইজৰ সহযোগত আমি ইমিডিয়েট এই ক্ষেত্ৰত আমি জুই নুমোৱাৰ ক্ষেত্ৰত যথেষ্ট এক্সটিংগুইজাৰ যিবিলাক আছে ফায়াৰ এক্সটিংগুইজাৰ এইবিলাকো ইউজ কৰিছে আমাৰ ফায়াৰ টিমে আৰু ৰাইজৰ সহযোগত আমি বৰ্তমান জুইটো নুমুৱাবলৈ সক্ষম হৈছোঁ আৰু যথেষ্ট পৰিমাণে ক্ষতি হৈছে আমি জানিব পাৰিছোঁ কিন্তু নিৰ্দিষ্ট পৰিমাণে কিমান টকাৰ ক্ষতিপূৰণ হৈছে এইটো অনুসন্ধান ক্ৰমে কেইখনমান দোকান যা গৈছে জানিব পৰা 16খন। আৰু এটা কথা দেখা গৈছে যিখন দোকানত জুই লাগিছে ৰাস্তাটো একদম ঠেক কাৰণে ইয়াত ফায়াৰ ব্ৰিগেডো সুবিধা হৈছে সেই অন্তৰত কি ক'ব? আগতীয়া অতীতৰ পৰা এনেধৰণে চলি আছে ময়ো নতুনকৈ নিযুক্তিপ্ৰাপ্ত হৈছোঁ গতিকে এই ক্ষেত্ৰত এনেকুৱা কি ব্যৱস্থা এই ক্ষেত্ৰত ৰাইজে কি বিবেচনা কৰিছিলে বা কি হিচাপে প্ৰশাসনে পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰি তেওঁলোকে মৈৰাবাৰীৰ পৰা আজাহাৰুদ্দিনৰ ৰিপৰ্ট, নেক্সটা নিউজ, গুৱাহাটী।